নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মটৰ ঘুগুনি। মটৰখিনি মই প্ৰথমে পানীত তিয়াই কোমলাই লৈছোঁ। মই কুকাৰত মটৰখিনি ভৰাই 3টামান হুইচেল মৰাই দিম। মটৰ আলু কাটি লৈছোঁ এটা। এতিয়া মই মটৰৰ লগত কুকাৰত ভৰাই দিম। পানী দিছোঁ 2 কাপ। পাৰি নিমখ দি দিম এচামুচ। মটৰ আলু বইল হয় মানে মই এতিয়া মছলাখিনি ৰেডি কৰি ল'ম। মছলাৰ কাৰণে লৈছোঁ মই পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, আদা, জলকীয়া, বিলাহী, আদা, জলকীয়া এটা পেষ্ট বনাই ল'ম। মটৰ বইল কৰা হৈ গৈছে, এতিয়া কুকাৰটো ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। মটৰ বইল কৰা হৈ গৈছে, এতিয়া মই ঘুগুনিৰ কাৰণে গ্ৰেভিখিনি প্ৰস্তুত কৰি ল'ম। এতিয়া কেৰাহী গৰম হৈ গৈছে, কেৰাহীত তেল দি দিম। এতিয়া তেল গৰম হৈ গৈছে, তেলত মই এখিলা তেজপাত দি দিম। গোটা জিৰা আৰু গোটা ধনিয়া কেইটামান দি দিছোঁ আৰু শুকান জলকীয়া 2টা দি দিছোঁ। পিঁয়াজ দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিম। পিঁয়াজখিনি ৰঙচুৱা বন আহি গৈছে, এতিয়া মই বিলাহী, আদা, জলকীয়া পেষ্টটো দি দিছোঁ। এনেদৰে মছলাখিনি মাজে মাজে লৰাই থাকিব। মছলাখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো কমাই ৰাখিব। নহ'লে মছলাখিনি জ্বলি যাব। মছলা দি দিম 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু হালধি পাউডাৰ। এইখিনি ভালকৈ লৰাই ভাজি ল'ম। আপোনালোকে ইমান সময়লৈ ভাজিব যাতে মছলাৰ পৰা তেলখিনি এৰি আহে আৰু মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। গ্ৰেভিখিনিত অকণমান নিমখ দি দিম, কাৰণ মই মটৰ বইল কৰোঁতে নিমখ অলপ কম দিছিলোঁ, সেইকাৰণে গ্ৰেভিখিনিত অলপ নিমখ দি দিছোঁ। মছলাখিনি ভজা হৈ গৈছে, দেখিছে তেলটো কিনাৰলৈ এৰি আহিছে। এতিয়া মই বইল কৰি থোৱা মটৰ আলুখিনি দি দিম ইয়াত। তাৰ পৰা ভালদৰে লৰাই দিম এতিয়া আৰু গেছৰ ফ্লেমটো বঢ়াই দিম। 1-1.5 মিনিটমানৰ কাৰণে ভাজি ল'ম, মছলাখিনি মটৰত ভালকৈ সোমাই যোৱাবলৈ। ঢাকনখন উঠাই পিনি আকৌ এবাৰ লৰাই দিম। এতিয়া মই মটৰ বইল কৰোঁতে দিয়া পানীখিনি দি দিম। এতিয়া উতল আহিবৰ কাৰণে ঢাক মাৰি দিম, উঠাই পিনি লৰাই দিম। ভালদৰে উতল আহি গৈছে, মোৰ মটৰ ঘুগুনি প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত অকণমান ধনিয়া দি দিম। এনেদৰে বনাই চাব, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো কোনোবাই নতুনকৈ চাই আছে, প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। ধন্যবাদ। এখন তো সত্য কেলে